হাই ফ্ৰেণ্ডছ, যোৱাকালিৰ এটা ঘটনালৈ আপোনালোকৰ ওচৰত ক'ব বিচাৰিম। যোৱাকালি এটা অফিচত গৈছিলোঁ, অসম চৰকাৰৰ অফিচ এটাৰ। অফিচটোৰ অৱস্থা একেবাৰে নাই। মই গৈছিলোঁ 10টা বজাত, যিহেতু অফিচখিনি 10টা বজাত খোলে, কিন্তু অফিচটো বন্ধ আছিলে। কাষৰ ডিপাৰ্টমেণ্টকেইটাক সোধোতে ক'লে কি খুলিব 11টা চাৰে 11টা মানত, আৰু কেতিয়াবা নাহিবও পাৰে, তেনেকৈ ক'লে। মই যাক লগ কৰিবলৈ গৈছিলোঁ তেখেতক লগ কৰিম বুলি ৰৈছিলোঁ। ঠিক 11টা বাজি গ'ল, কিন্তু অফিচ খোলা নাই। 11:15 মানত অফিচ খুলিছে, চকীদাৰজন আহিছে। মই ক'লোঁ তেখেতক যে দেৰি হ'ল দেখোন। তেওঁ কি দেৰি হয় আৰু এইটো সিটো কাম থাকে। তেওঁলোকে ঘৰৰ কাম কৰি তামোল চুবাই 11:15 11:20 আহে চকীদাৰজন। তাৰপিছত এজন কৰ্মচাৰী বেলেগ এজন আহিছে। তেওঁ আহি ডাঙৰ ডাঙৰ কথা মুখৰ ফালে চাবৰ সময় নাই, মোবাইলতে ব্যস্ত। আহি পাইছে চাৰে 11টা বজাত। তাৰপিছত তেখেতক সুধিলোঁ যে মই অমুকক লগ কৰিব আহিছোঁ। কৈছে তেওঁতো অহা নাই, কিবা মিটিং আছে। মই ঠিক আছে, মিটিং আছে, মিটিঙত গৈছে। মই বোলো তেনেহ'লে কালি আহিম। এতিয়া কথা হ'ল কি, আমিতো চৰকাৰী চাকৰি নকৰোঁ, আমি এটা প্ৰাইভেট কাম কৰোঁ। আমাৰতো সদায় আহি থাকিব সময় নাই, একো ট্ৰান্সপাৰেঞ্চি নাই। আমি ভাবোঁ কি যিহেতু অফিচ খোলা, মানুহ আহিব, তেওঁ নাথাকিলেও বেলেগে কামটো কৰি দিব, কিন্তু কোনো ধৰণৰ তেনেকুৱা প্ৰচেছ নাই। ইয়াতে কোনো মন্ত্ৰী MLA কি চাই আছে বা এইবিলাক ক্ষেত্ৰত গুৰুত্ব দিয়ে নিদিয়ে নাজানো, কিন্তু আমি কিন্তু ৰাইজে গুৰুত্ব দিব লাগে আৰু এইখন মাত মাতিব লাগে যে অফিচত তেওঁলোকে আহে কিয় 11:30 বজাত, আমি কিয় ৰৈ থাকিব লাগে। আমাৰ ছাৰ্ভিচৰ কাৰণে তেওঁলোক আছে, কিন্তু আমি ৰৈ থাকিব লাগে। আমি প্ৰাইভেট কাম কৰা মানুহ বা আমি নিজে কিবা কৰি খাই থকা মানুহ, হাজিৰা কৰা মানুহখিনিয়ে ফিৰি আহিব লাগে। আমাৰ দিনটো লছ হয় আৰু এদিন যাব লাগে। নেক্সট ডে মই ফোন কৰিলোঁ এই মানুহজনক যে আপুনি নাম্বাৰটো লৈ আহিছিলোঁ, যে আপুনি আজি থাকিবনে? কৈছে থাকিম। কেইটামানত আহিব? কিয় লাগে, কি মানে মোৰ লগত তৰ্কাতৰ্কি মানে, কিয় সুধিম। তেওঁ মোক দপদপাই উঠিলে। তাৰপিছত মই সুধিলোঁ কেইটাত আহিব কওক, মই কাম কৰা মানুহ, চৰকাৰী চাকৰি নহয় মোৰ। তেওঁ কৈছে আমাৰো কাম আছে, আমি মানে তেওঁৰ ব্যৱহাৰ ইমান বেয়া। তাৰপিছত তেওঁ কৈছে তেওঁ 11:30 বজাত আহিব, 2টা-3টালৈ থাকিব, তেওঁৰ বহুত কাম থাকে, কিবা কিবি নানানটা কথা। গতিকে এইটো ভিডিঅ'ৰ দ্বাৰাই মই ক'ব বিচাৰোঁ যে চৰকাৰী অফিচবিলাকৰ চাগে অৱস্থা এনেকুৱা, নাজানো সকলো অফিচৰ এনেকুৱা হয়নে নহয়, কিন্তু মই যিটো অফিচত গৈছিলোঁ এনেকুৱা অৱস্থা। মই নাম বা নলওঁ এতিয়াতে, যে সকলোকে এলাৰ্ট কৰিবৰ কাৰণে ক'লোঁ। কাৰণ চৰকাৰী চাকৰি এটাৰ কাৰণে আমি সকলোৱে যুঁজি থাকোঁ, আৰু যিকেইটাই লৈ আছে ইমান ভাল দৰমহা লৈ আমাকে ছাৰ্ভিচৰ কাৰণে আছে, আমাৰে ছাৰ্ভিচ নিদিয়ে, উল্টাই বেয়া ব্যৱহাৰ। আৰু ডিউটিত আহে 11টা চাৰে 11টা বজাত, আহি কিনে ৰ'দ পুৱাই থকা দেখা পাওঁ। গতিকে এই কথাটো চবেই গুৰুত্ব দিব লাগে আৰু ইয়াৰ হকে মাত মাতিব লাগে ভয় নকৰাকৈ।